ৰাইজক সেৱা কৰিবলৈ আগবাঢ়িছে এওঁলোক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী। এওঁলোকে কিদৰে সেৱা কৰিব ৰাইজক আমি সবিশেষ জানিব চেষ্টা কৰিম। আমাৰ মাজত আছে দীপ। হয় কিশোৰ, মই আজি আছো গেলাগাঁৱত গাঁও পঞ্চায়তৰ নিৰ্বাচনী প্ৰাৰ্থী এজন মই লগ পাইছোঁ, তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিম। হয় নমস্কাৰ। মইতো এইবাৰ স্কুটিতে উঠি আহিছোঁ, যদি ইলেকশ্যনত আৰু জিকো চাৰচকীয়া এখন ল'ম বুলি ভাবিছোঁ আৰু। হয় কিশোৰ, মই তেখেতক সুধিছিলোঁ কি পদত উঠিছে, তেখেতে কৈছে কি যে স্কুটিত উঠি আহিছে, বোলে এইবাৰ জিতিলেহে বোলে চাৰিচকীয়া এখন ল'ব। এইটো বৰ দুখৰ বিষয়। তেখেতক আৰু বিশেষ কথা জানিব চেষ্টা কৰিম। অসমৰ মুখ্যমন্ত্ৰী কোন? অসমৰ মুখ্যমন্ত্ৰী আমাৰ দলৰ এই অনিল কাপুৰ। হয়, বিগ ব্ৰেকিং নিউজ কিশোৰ, তেখেতে কৈছে অসমৰ মুখ্যমন্ত্ৰী অনিল কাপুৰ। এইটো বৰ তেখেতৰ জ্ঞানৰ ভঁৰাল আছে তেখেতৰ ব্ৰেইনত। আমি আৰু তেখেতৰ পৰা বহুত কথা জানিব চেষ্টা কৰিম। তেখেতক মই সুধিব চেষ্টা কৰিছোঁ যে জাতীয় পতাকাৰ ৰং কেইটা? জাতীয় পতাকাৰ ৰং আগতেতো তিনিটাই আছিল, এতিয়া GST লাগি বাঢ়িবও পাৰে, এইটো মই 7টামান হ'ব লাগে, 6টা। হয়, বিগ ব্ৰেকিং নিউজ। আপোনালোকে নিউ গেং চেনেলটো চাই থাকিব ৰাইজ। তেখেতে কৈছে জাতীয় পতাকাৰ ৰং হৈছে 7টা কৈছে ন? নহয় 6টা। তেখেতে কৈছে 6টা বুলি কৈছে। এইটো জাতীয় পতাকাৰ ৰং 6টা। তেখেতৰ এতিয়া ৰং কেইটা কি আমি জানিব চেষ্টা কৰিম। জাতীয় পতাকাৰ ৰং কেইটা কি? জাতীয় পতাকাৰ ৰং ৰঙা, কলা, সেউজীয়া, বগা, গোলপীয়া, ৰেড, হালধীয়া। হয় দৰ্শকসকল, এটা বিশেষ কথা, তেখেতে কৈছে 6টা, বৰ্তমানলৈকে 6টাত কৰি বেছি ক'লে, 8টা কৈ পেলালে। বগা, কলা, নীলা, ৰঙা, হালধীয়া, সেউজীয়া আৰু কি ক'লে? ছাই কালাৰ। হয়, গাঁওখনৰ উন্নয়নৰ বিষয়ে আপুনি কি ভাবিব পিছত? মই গাঁওখনৰ বিষয়ে এতিয়া ইমান ভবা নাই, কিন্তু মই যদি জিকো থাকিলে মোৰ এখন দুচকীয়া আছে, দুচকীয়াখন চেঞ্জ কৰি এই চাৰচকীয়া এখন ল'ম, লৈ আৰু খানা চানা খাম লগৰ লগত। তাৰপিছত কিবা ঘৰৰো অলপ কাম আছে, ঘৰৰ কামখিনি কৰি ল'ম, কৰি লৈ তাৰপিছত আৰু গাঁৱৰ অলপ কিবা কৰিব পাৰোঁ যদি পিছত ভাবিম আৰু। হয় কিশোৰ, এটা বৰ ধুনীয়া কথা কৈছে তেখেতে প্ৰথমতে এখন দুচকীয়া আছে, দুচকীয়াখন বেছি তেখেতে এখন চাৰিচকীয়া লোৱাৰ মাথা মাৰি আছে। তেখেতক মই সুধিছিলোঁ উন্নয়নৰ বিষয়ে, তেখেতে আৰু নেতা হোৱাৰ পিছত কি উন্নয়ন কৰিব কিশোৰ? হয় কিশোৰ, মই এজন নতুন প্ৰাৰ্থী এজন লগ পাইছোঁ, তেখেতৰ সৈতে মই জানিব বিচাৰিম অসমৰ ৰাজ্যপাল কোন? সেইবিলাক মই নাজানো। অসমৰ ৰাজ্যপাল কোন? কোনিবা আছিল, মই নতুনকৈ দলত সোমাইছোঁহে, মই এইগিলাখান বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে আহি থকাত গেলাগাঁৱত আজি এখন যাত্ৰীবাহী গৰুৰ গাড়ীৰ সৈতে এটা নিগনিৰ প্ৰচণ্ড সংঘৰ্ষ হয়। ফলত 3টা হাঁহৰ থিতাতে মৃত্যু হয় আৰু আহতবিলাকক পাতালপুৰৰ অসামৰিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰা হৈছে। দুৰ্ঘটনাস্থলীত আমাৰ সাংবাদিক দীপ আছে, তেওঁৰ সৈতে আমি বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম। তাত থকা ৰাইজৰ মতামত জানিব চেষ্টা কৰিম। দীপ। হয় কিশোৰ, নিহত কেইজনক আমি দেখিবলৈ পোৱা গৈছে, যদি আমি চিনাক্ত কৰিব পৰা নাই সেইকেইজন হাঁহ আছিল নে কুকুৰে আছিল নে নেউলে আছিল নে কি আছিল। আমাৰ মাজত ৰাইজ আছে, তেখেতৰ সৈতে আমি জানিব চেষ্টা কৰিম। কিশোৰ, হয় ৰাইজ, আমি হাঁহৰ মালিক পাইছোঁ, মালিকৰ সৈতে আমি জানিব চেষ্টা কৰিম হাঁহ কেইটা কি হ'ল। মোৰ হাঁহ 3টা নিহত হৈছে, মোৰ এতিয়া হাঁহৰ পৰা কণীৰ পৰা ডিমৰ পৰা চব লাগি যাব, এইকেইটা গোটেই হাঁহ লাগিব, মোক ঘূৰাই দিব লাগিব, লগত পইচাও দিব লাগিব। হয়, বিগ ব্ৰেকিং নিউজ, তেখেতক হাঁহৰ পৰা, কণীৰ পৰা, ডিমাৰ পৰা, চানাৰ পৰা, মাকাৰ পৰা চব লাগিব তেখেতে কৈছে। কিশোৰ